লাঞ্চ থালিখন লৈ আহিছোঁ। হাই হেল্ল' নমস্কাৰ, মোৰ পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। বলকচোন আজি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আৰু এয়া দি দিছোঁ ভাত, দেখিছে ভাত দি দিলোঁ, গৰম ভাত দি দিছোঁ, লগতে এটা ধুনীয়াকৈ পকা জলকীয়া দি দিছোঁ। দেখিবলৈ বহুত বেছি ধুনীয়া হয় আৰু খাইতো ভালেই লাগে হয়নে। আৰু দেৰিও হৈ গ'ল, ডিউটিৰ পৰা আহিহে বনালোঁ। আৰু এয়া দেখিছে নহয় গোল নেমু, ইমান সৰু গোল নেমু, গছ কেইডালমান কিনি আহিছোঁ গোল নেমুৰ, তাৰে এটা ইমান সৰু। মই ভাবিছিলোঁ কি গোল নেমুটো হোৱা নাই নেকি, কিন্তু চাওক বিৰাট ৰস হৈছে। আৰু সেইকাৰণে মই গোল নেমু ধুনীয়াকৈ দি দিছোঁ, গোল নেমু ধুনীয়াকৈ দি দিছোঁ। আৰু লগতে এতিয়া মই দি দিম এয়া কণী ফ্ৰাই দি দিছোঁ। লগতে কণী ফ্ৰাই, ধুনীয়াকৈ কণী ফ্ৰাই দি দিছোঁ। আৰু লগতে দি দিম মই ইয়াতে আলু ভাজি দি দিছোঁ। লগতে দি দিম মই এয়া বিনছ ভাজি, কেইটামান বিনছ ভাজি দি দিছোঁ, দেখিছে। আৰু আপোনালোকৰ খোৱা বোৱা হ'লনে নাই জনাব কমেণ্ট কৰি। আৰু এতিয়া মই দি দিম এয়া কাবেলি বুট, মটৰ, আলু আৰু বিলাহী, মানে ঘুগুনি এখন চব্জি আৰু পকা অমিতাৰে। এইখনেই হৈছে আজি আমাৰ দুপৰীয়াৰ সাজ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব দেই। আৰু এনেকৈ বৰপেটাৰ নিচিনাকৈ ৰঙা ডিমা ভাজিছোঁ দেই আজি। আৰু সেই নেমুডোখৰ দেখিলে চবেই হাঁহিব হয়নে নাই। নেমুডোখৰ দেখিলে চবেই হাঁহিব, কিন্তু ৰস একদম হৈছে। সেইকাৰণে বোলো আজি কাঁহীখনত মই এই নেমুৱে ৰাখোঁ। একদম মানে সৰু সৰু গছ কিনি আনিছিলোঁ, বহুতকৈ যে লাগে। ষ্ট্ৰবেৰীও হৈ গ'ল, নেমুও হৈ গ'ল, আৰু মধুৰি আনিছোঁ। মধুৰি লগা নাই বাৰু। আৰু লিচু লাগিছে। আৰু এয়া দেখিছে মোৰ কাঁহীখন ৰেডি হৈ গ'ল। আৰু লগতে দি দিছোঁ এতিয়া মই দালি, মচুৰ দালি দিছোঁ। আজি কাঁহীখনত এনেকৈ ষ্টীলৰ কাঁহীত ধুনীয়াকৈ দি দিছোঁ। আৰু আজি মচুৰ দালিত একদম ভেজিটেবল দি পেলাই, বিলাহী দি পেলাই ধুনীয়াকৈ বনাইছোঁ। আৰু আপোনালোকে এনেকৈ খাই ভাল পায় নে নাই জনাব। একে চিম্পুলকৈ খাই কিন্তু মোৰ বহুত বেছি ভাল লাগে। আমি মা মছলা অকণমান কমেই খাওঁ, একদম চিম্পুলকৈ খাওঁ। আৰু বহুতে সুধিছে আপোনাৰ কাঁহীখনত একদম মছলা নাই। সঁচাকৈ মাই মছলা একদমেই নাই। একদম জিৰা ক'ৰবাত দিওঁ, আদা নহৰুটো থাকে বাৰু, কিন্তু একদম মছলাবিলাক একেবাৰে কম থাকে। আৰু সেইকাৰণে সদায় খালেও মানে একো নহয়, সেনেকুৱা নিচিনা। আৰু এইখনে হৈছে আজি আমাৰ দুপৰীয়াৰ কাঁহীখন। আজি এই কাঁহীখনত মই এটা বস্তু ৰখা নাই জানেনে, আজি শ্লাডটো ৰখা নাই। আজি খাবলৈ মন নগ'ল, সেইকাৰণে ৰখা নাই। কেনেকুৱা লাগিছে আজিৰ কাঁহীখন আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই, চি ইউ, টেক কেয়াৰ, বাই, লাভ ইউ গাইজ, বাই।